নমস্কাৰ, মই দিনেশ নেংমাদালো আৰু মই আজি এটা কথা ক'ম। এই দুনিয়াৰ এই সমাজৰ ৰিয়েলিটি সঁচা কথা ক'ম। মানে চা, এই দুনিয়াটো যেনেকুৱা চলি আছে বা সমাজখন যেনেকুৱা চলি আছে, মানে সমাজ আৰু দুনিয়াখন যে চলি আছে, মানে দুনিয়াৰ হিচাপতে মানে মানুহ এজন মানে আজিৰ যুগত আৰু না আজিৰ দিনত মানে দুনিয়াখন কেনেকুৱা গতিত চলি আছে বা দুনিয়াটো কেনেকুৱা হিচাপত চলি আছে বা সমাজখন কিটো হিচাপত চলি আছে, এই দুনিয়াটোৰ হিচাপতে মানে চলিব লাগে মানুহ এটা। মই মানে নিজেও উপলব্ধি কৰিছোঁ, মানে নিজে মানে মই এইটো শিক্ষাটো পাইছোঁ যে মানুহ এজন মানে দুনিয়াটো যেনেকুৱা চলে সেইটো হিচাপতে চলিব লাগে মানুহ। মানে ধৰ চোৰৰ লগত চোৰ হ'ব লাগে, গুণ্ডাৰ লগত গুণ্ডা হ'ব লাগে, বদমাছৰ লগত বদমাছ হ'ব লাগে, ভালৰ লগত ভাল হ'ব লাগে। মানে দুনিয়াৰ হিচাপত চলিব লাগে, মানে দুনিয়াৰ বাহিৰত নহয়, দুনিয়াৰ ভিতৰত সোমাই, মানে দুনিয়াৰ বাহিৰত ওলাই নহয়, দুনিয়াৰ ভিতৰত সোমাই দুনিয়াটো কেনেকুৱা চলি আছে, মানে আজিৰ কলি যুগত আৰু না আজিৰ দিনত আজিৰ যুগত মানে দুনিয়াটো কিটো হিচাপত চলি আছে বা দুনিয়াটো কেনেকুৱা হিচাপত চলি আছে, সমাজখন কিটো হিচাপত চলি আছে, দুনিয়াখন সমাজখন মানে কেনেকুৱা চলি আছে, মানুহকেইটা কেনেকুৱা ভাল নে বেয়া, তো সেইটো হিচাপতে চলি থাকিব লাগে মানুহ। মানে যদি ভাল লগত ভালকৈ, বেয়া লগত বেয়া, চোৰৰ লগত চোৰ, বদমাছৰ লগত বদমাছ, পুলিচৰ লগত পুলিচ, মন্ত্ৰীৰ লগত মন্ত্ৰী, মানে যিটো হিচাপত চলে, মানে দুনিয়াখন মানে যিটো হিচাপত চলি আছে সেইটো হিচাপত চলিব লাগে। তুমি যদি ভাবা যে চোৰৰ লগত মানে সিটো চোৰ, মইতো চোৰ নহয় না, মই সিটোৰ লগত কিয় চলিম, মানে যেনিবা ধৰ কোনোবা এজনে তোৰ লগৰ এজনে চোৰ, তো সেইটো হ'ব নালাগে যে সি চোৰ তাৰ লগত মই নচলোঁ বা তাৰ নিচিনা মই চলিব নোৱাৰোঁ। সেইটো কৰিলে আজিৰ দিনত কাম নহ'ব। চোৰৰ লগত চোৰে হ'ব লাগিব, মানে যেনেকুৱা মানুহটো তেনেকুৱাই হ'ব লাগিব। ভাল লগত ভাল, বেয়া লগত বেয়া। মানে চোৰৰ লগত থাকিলে চোৰৰ লগত যদি লেনদেন কৰ চোৰ নিচিনাই হ'ব লাগিব। সাধুৰ লগত যদি লেনদেন কৰ সাধু হ'ব লাগিব। গুণ্ডাৰ লগত লেনদেন কৰিলে গুণ্ডা হ'ব লাগিব। মানে মই কথাটো কি কৈ আছোঁ গম পাইছেনে আপোনালোকে, যে দুনিয়াখন আজিৰ যুগত দুনিয়াখন যেনেকুৱা চলি আছে ন, সেনেকুৱাই চলিব লাগে। মানে তাত তুমি ভাল হৈ একো লাভ নাই। আজিৰ দিনত মানুহ ভাল হৈ একো লাভো নাই এনেও। মানে দুনিয়াটো যেনেকুৱা চলি আছে সেনেকুৱাই হ'ব লাগে। বদমাছৰ লগত বদমাছ হৈয়ে চলিব লাগিব, চোৰৰ লগত চোৰ হৈয়ে চলিব লাগিব, ভালৰ লগত ভাল হৈ চলিব লাগিব। কাৰণ আজিৰ দিনত তোমাৰ জেপত টকা থাকিলেহে মানে তোমাক সুধিব হাউ আৰ ইউ, আৰু যদি তোমাৰ জেপত পইচা নাথাকে তেতিয়া সুধিব